যাব ওলাইছোঁ মই একদম আৰু কাৰ লগত যাম মানে আজি দিনটোত কি কৰোঁ চবখিনি দেখাবলৈ চেষ্টা কৰিম যিখিনি পাৰোঁ সেইখিনি দেখা নাই গাইজ আপোনালোকে ভিডিঅ'টো খালি একেলগে চাই থাকিব তো বলক মই য'ত যাম বেগ চেগ লৈ ৰেডি আছোঁ আৰু এইপিনে আমাৰ ফুলা ছোৱালীটো আহি গৈছে হাই তাইৰ লগতে যাম তো ফুলা দেখা কি ৰ'দ গাইজ একদম কলা কৰি গ'লোঁ আমি এনেতো কলাই নাই গাড়ী নাই এখানো কাম আৰু এতিয়া আৰু গাইজ ফাইনেলি গাড়ীখন পাই গ'লোঁ যিহেতুকে ইমান গৰম দিছে ৰ'দটো তাতে মোৰ বেগটো যিমান ভাৰী হৈছে গাইজ কি ক'ম আৰু আমি আহি পাই গ'লোঁ য'ত আহিম বুলি কৈছিলোঁ মানে বেছি দূৰত নহয় তাৰ কাৰণে সোনকালে পালোঁ মিৰ্জাত য'ত মই মেকআপ শিকিছিলোঁ সুভাশ্ৰী মেমৰ তাত মানে মেমৰ একাডেমীখনতে আমি মানে চাৰিজনীয়ে ফিক্স কৰিছিলোঁ এটা ফটোশ্বুট কৰিম বহু দিনৰ পৰাই কৈ আছিলোঁ তো আজিৰ দিনটো ফাইনেলি ফিক্স হৈ গ'ল আৰু আহি আমি কামত আৰম্ভ কৰিলোঁ আৰু এটা কথা গাইজ ভিডিঅ'টো মানে যেনেকৈ তেনেকৈ হ'ব পাৰে কাৰণ মই কৰা নাছিলোঁ মোৰ খুৰাৰ ছোৱালীটোৱে কৰিছে তাই মানে সৰু আছে না তাই নাজানে মই কৈছিলোঁ যদিও তাই মানে কৰি দিলে তো একো নাই আপোনালোকক দেখাম বুলি কৈছোঁ যিহেতুকে তাৰ কাৰণে এনেকৈয়ে দিব লগাত হ'ল আপোনালোকে প্লিজ বেয়া নাপাব ভিডিঅ'টো চাই থাকক আৰু আমাৰ মানে বঢ়িয়াকৈ হৈ গ'ল চব কামখিনি মানে মডেলিং কেইজনীক মেকআপ চেকআপ বঢ়িয়াকৈ কৰি পেলাই সিহঁতক বহি থাকিব দিছোঁ যিহেতুকে সিহঁতে হেভি ড্ৰেছ হেভি জুৱেলাৰী চব পিন্ধিছে আৰু এইপিনে ফটোগ্ৰাফাৰো আহি পাই কাম আৰম্ভ কৰিছে যিহেতুকে চাৰিজনী মডেলিঙক মানে ফটো ভিডিঅ' উঠাটো কিমান দেৰি হৈ যাব তাৰ কাৰণে আহিয়ে কাম আৰম্ভ কৰি দিছে আৰু এইজনীয়ে কৰিছে মোৰ লগৰ চবকে ভাল লাগিছে চবেই ভাল কাম কৰিছে তথাপিও আমাৰ ভুল হৈছে মেমে আহি কৈ দিছে আৰু এইপিনে এইজনী হৈছে মোৰ মডেলিং মানে মই তাইক মেকআপ কৰিছোঁ কেনেকুৱা হৈছে আপোনালোকে ক'ব আৰু এতিয়া মেম আহি পাই কিনে আমাক মানে চবকে কৈ আছে কাৰ কি ভুল হৈছে হেয়াৰ ষ্টাইল কাৰ কেনেকুৱা হৈছে চব মানে কৈ দিছে যিহেতুকে মেম হয় ক'বইতো আৰু আমাৰ কাৰো মানে পাৰফেক্ট হোৱা নাই ভাল হৈছে যদিও পাৰফেক্ট হোৱা নাই আৰু ট্ৰাই কৰিব লাগিব আপোনালোকেও ক'ব কেনেকুৱা হৈছে আৰু এইপিনে আন এজনী মডেলিং তাইকো ভাল লাগিছে তাইকো ধুনীয়াকৈ কৰিছে মানে চবকে ভাল লাগিছে আৰু বিশেষকৈ মানে আমাৰ এটা বহুত আশা আছিলে আশাটো আজি পূৰণ হ'ল মানে ফটোশ্বুট এটা কৰিম বুলি কৈ আজি সকলোৱে পাৰিলোঁ বঢ়িয়াকৈ দিনটো আৰু ভালদৰে পাৰ হৈ গ'ল সকলোৰে ফটো ভিডিঅ' হৈ গ'ল আৰু আধা আধিয়ে মানে পেকিং চেকিং কৰি ল'লে আমিও ল'লোঁ আৰু যিহেতুকে অলপ দূৰত থাকে মানে ছয়গাঁৱত থাকে ইহঁতে অলপ জল্দি কৰিলে চব আৰু ময়ো এইপিনে কৰিলোঁ গাইজ মোৰ লগতে খুৰাৰ ছোৱালীজনী আজি কষ্ট পালে গোটেই দিনটো গ'ল ভোকো লাগিছে ভাগৰো লাগিছে কিবা কিবি খুৱাইছোঁ যদিও মানে ভাগৰ বেছিকৈ লাগিছে তাইৰো লাগিছে গোটেই দিনটো এনেকৈ থাকিলে তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আজিলৈ বাই বাই